सानजा अदालगुरि बर' सिनि सावथुन आफाद दादों। जिल्ला बर' सिनि सावथुन आफादनि आफादगिरि बिरेन नार्जारियाबो बाहागो लायो। सानजा अदालगुरि बर' सिनि सावथुन आफाद दानाय जादों। जिल्ला बर' सिनि सावथुन आफादनि आफादगिरि बिरेन नार्जारिया हाबाफारियाव नुजाथिदों। अदालगुरि जिल्लानि अरांनि आलासि न'आव अदालगुरि जिल्ला बर' सिनि सावथुन आफादनि मोनसे गोनां मेल खुंफुंनाय जायो। गसाइ सर्गियारिनि आफाद दैदेननायाव खुंजानाय मेलाव गसाइ सर्गियारिखौ आफादगिरि बिधान मुसाहारिखौ नेहाथारि आरो लक्षीराम बसुमतारिखौ फोसावदिं नेहाथारि महरै सायख'नानै 31 सोद्रोमा गोनां सानजा उदालगुरि बर' सिनि सावथुन आफादखौ दानाय जायो। अदालगुरि जिल्ला बर' सिनि सावथुन आफादनि आफादगिरि बिरेन नार्जारिया बुङोदि जोबोर खम समनि गेजेरावनो बर' ट्राइबेल सावथुन रिलिज जागोन आरो आसामनि सुबुंफोरनो मोनसे अनथोब होनाय जागोन। बे मेलाव अरांनि मुंदांखा समाज सिबियारि तुमन ब्रह्म, अदालगुरि जिल्ला बर' सिनि सावथुन आफादनि नेहाथारि नरनजित नार्जारि आरो सावथुन मुलुगनि महरगिरिफोरा बाहागो लादोंमोन। বহু দিনৰ সপোন বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে মনত ভাবি আছিলোঁ। সেই মনত ভবা বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে আজি যি পদক্ষেপ লৈছোঁ, পূব ওদালগুৰি চিনে আৰ্টিষ্ট এছ'চিয়েশ্যন আমি এডক কমিটি হিচাপে যোৱা 29 তাৰিখে আমি কমিটিখন গঠন কৰিলোঁ। আজি পূৰ্ণাংগ কমিটি আজি গঠন কৰা হ'ল পূব ওদালগুৰি চিনে আৰ্টিষ্ট বড়ো চিনে আৰ্টিষ্ট এছ'চিয়েশ্যন। গতিকে অহা দিনবোৰত আমি আমাৰ আহি থকা যি জেনেৰেশ্যন য়ং গ্ৰুপ, শিক্ষিত য়ং গ্ৰুপক লৈ আমি বড়ো জাতিৰ যি চিনেমা সেইটো আমি শ্বুটিং কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ আৰু এইটো সকলোৰে সহায় সহযোগ বিচাৰিছোঁ আৰু আমি অহা দিনবোৰত সঁচাকৈ ভাল এটা আমি চিনেমা শ্বুটিং কৰা হ'ব। সেই আশাৰে আজি এই চিনে আৰ্টিষ্ট এছ'চিয়েশ্যনটো গঠন কৰা হ'ল। যদি আমাৰ কলা কুশলী এক্টৰ এক্ট্ৰেছ আৰু ৰাইজে যদি সহযোগ কৰে, আমি অহা বহাগ মাহটো শেষ কৰাৰ পিছতেই আমি ৰাইজৰ আগত আমি প্ৰদৰ্শন কৰিব পাৰিম বুলি আশা আছে। এতিয়ালৈকে আমি থিৰাং কৰা নাই, কিন্তু আমি ভাবি থৈছোঁ যি ধৰণে চিনেমাটো আগবাঢ়ি যাব ঠিক তাৰ ওপৰত আমি নামটো থোৱা যাব। আমি এতিয়া 2-3টামান নামটো ভাবি থৈছোঁ, কিন্তু এটা শব্দতে প্ৰকাশ হ'ব এইটো নামটো নকওঁ। যেতিয়া আমাৰ শ্বুটিংটো আগবাঢ়ি গৈ থাকিব তেতিয়া আমি লাষ্টত নামটো থ'ম। নাই, এনেকুৱাতো আমি আজিলৈকে সাহাৰ্য পোৱা নাই আৰু আমি নতুন হিচাপে সেইটো বিচৰাও নাই আৰু সম্ভৱো নহয়। কাৰণ আমি আমাৰ মাজতে যিসকলে মানে ইচ্ছুক মানে ব্যক্তি আছে, কালচাৰ ভাল পায়, তেখেতসকলৰ পৰাই অলপ আমি গোটাই আৰ্থিক অলপ সাহাৰ্য লৈ আমি যেনে তেনে হ'লেও আমি এই ফিল্মখন শ্বুটিং কৰিবলৈ ওলাইছোঁ। চৰকাৰৰ অহা দিনবোৰত আমি তেখেতসকলক ক'ম যে আমাৰ ইমান খৰচা হ'ব বা আমি যি ফিল্ম শ্বুটিং শেষ কৰাৰ পিছত যিখিনি আমি ষ্টুডিঅ'ত কাম কৰিব লগা থাকিব, সেই সময়ত আমি চৰকাৰক ৰিকুৱেষ্ট কৰি চাম আপোনালোকে অলপ বৰ্তমান যিটো বিটিআৰ চৰকাৰ, অসম চৰকাৰ, তেখেতসকল হ'লেও আমি তেখেতৰ সকলৰ ওচৰত আমি হাত বাউলি দিম আৰু খুব শুভ দিন বুলি ক'ব লাগিব। আমি ওদালগুৰি জিলা বড়ো আৰ্টিষ্ট এছ'চিয়েশ্যন তলৰ পৰা তেখেতসকলক বহুত ধন্যবাদ দিছোঁ। কাৰণ কিয়নো ওদালগুৰিৰ অন্তৰ্গত যি ওৰাং, গেলাবিল, ধনচিকাত, বড়োবাজাৰ, ডুমডুমা, বৰচলা সামৰি লয়, এইখিনি সামৰি এটা নতুন আঞ্চলিক দল তথা নতুন আঞ্চলিক কমিটি বড়ো চিনে আৰ্টিষ্ট এছ'চিয়েশ্যন পূব ওদালগুৰি বুলি নামকৰণেৰে নতুন কমিটি গঠন হৈছে। তাতে আমাৰ ওদালগুৰি জিলা তৰফৰ পৰা বহুতখিনি কাম কৰিব লগা আছে আৰু এই কামসমূহ লাহে লাহে আমি তেখেতসকলৰ লগত একেলগে লগ হৈ কৰি যাম। বিশেষকৈ চিনেমাৰ কাম সকলো আৰ্টিষ্ট বা সকলো ডিপাৰ্টমেণ্টৰ যিখিনি আৰ্টিষ্টসকলৰ বিভিন্ন ডিপাৰ্টমেণ্ট আছে। চিনেমা এখন বুলি ক'লে
বহুত ডিপাৰ্টমেণ্ট থাকে, ডিৰেক্টৰ, প্ৰডিউচাৰ, ছিংগাৰ, অভিনেতা, অভিনেত্ৰী, বহুতখিনি মানে 27টা 28টা ডিপাৰ্টমেণ্ট একেলগে হৈহে মানে এখন চিনেমা মানে সম্পূৰ্ণ হয়। গতিকে সেই দিশত চালে আমি কাম কৰিব লগা বহুত আছে আৰু নিশ্চয় হ'ব, কৰি যাম। নতুন কমিটি গঠন হৈছে। আমি আশা কৰিছোঁ জিলা তৰফৰ পৰা যে অনাগত দিনত তেখেতসকলৰ সবল নেতৃত্বত যাতে এই চিনেমা নিৰ্মাণৰ কাম অবিৰত হিচাপে চলি যাব আৰু বাকী কাৰ্যকৰী দিশত আমি বিস্তাৰে চাম। তেখেতসকলৰ লগত আমি সদায় আছোঁ। তো অৱশেষত খুব শুভ দিন বুলি ভাবিছোঁ আমি আজি, আৰু জিলাৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ দিছোঁ। মাজবানিफ्राय जतिन नानि रिपर्ट NBT लाइव।